অহা বস্তু আহিব না চাপ বিহুৰ উমান পাই থাকিব পৰা নাই আহি গ'ল কি কাউৰী পাই গ'ল অসমত কলা কলা কাউৰী দৰে কুলি কিন্তু মাত বৰ শুৱনি কিন্তু তোমালোকে মন কৰিছানে বিহুৰ সময়তে কিয় কুলি চৰাই আগমন ঘটে বিহুৰ আগত বিহুৰ পাছত যে নাথাকে ঠিক আছে চাই আপুনি বিহুৰ সময়তে কিয় কেৱল কুলি চৰাই অসমলৈ আগমন ঘটে এইখন অসম হয় ছাৰ ইয়াত বিভিন্ন প্ৰতিভাৰে ভৰপূৰ ইয়াত বিভিন্ন ঘটনা পৰিঘটনাৰে ভৰপূৰ ইয়াত বিভিন্ন বিশ্বাস অবিশ্বাসেৰে ভৰপূৰ আৰু ছাৰ এই ঘটনা পৰিঘটনা বিশ্বাস অবিশ্বাসৰ প্ৰভাৱতে অসমলৈ বিহুৰ সময়ত আগমন ঘটা কুলি চৰাই মানে মই ঠিক বুজি নাপালো বুজাই আছো ছাৰ ৰ'ব আৰম্ভণিৰ পৰা আমি আৰম্ভ কৰো আমি কোৱাৰ দৰে আপুনি ভবাৰ দৰে এখন অসম হয় ইয়াত সকলো সম্ভৱ অসমৰ জাতীয় প্ৰশ্ন হৈছে কি কৰিছ আৰু উত্তৰ হৈছে এনেই আছো সঁচাকে কি কৰিছ এনে আছো আমি কোৱাৰ দৰে আপুনি ভবাৰ দৰে এইখন অসম হয় ইয়াত খাতাৰা অন্ধবিশ্বাস চলে অসমত চাই মিছা কথা কলে ঠেং চুটি হয় ফল মূলৰ গুটি খাই পালে পেটত গুচি গলে পেটতে গছ গজি যায় আলু কণী খাই পৰীক্ষা দিব গলে শূন্য তাৰ মানে পৰীক্ষাত আলু গুটি পায় ৰাম ৰাম এই অন্ধবিশ্বাসটো কিন্তু জেগাত দিছা দিব লাগিব ছাৰ নহলে আজি কাহিনী হৈ পৰিব আধৰুৱা গাইজ হলে হব নহলে নহব ভাতৰ লগত শাক চব্জিৰ দৰকাৰ চলি আছে দুজন ব্যক্তিৰ চৰকাৰ বন্ধুসকল মামাৰ অসম মোদীৰ দেশ অকণমান বৰষুণ দিলেই কাৰেণ্ট শেষ ভাই চাহাব এইখন অসম হয় অসমীয়াই সহজে কাকো বিশ্বাস নকৰে অসমীয়াই সহজে নিজকো বিশ্বাস নকৰে ঘৰত যদি কাৰেণ্ট গুচি যায় তেন্তে আমি বাহিৰলৈ ওলাই যাওঁ আৰু চাওঁ বেলেগৰ ঘৰত কাৰেণ্টটো আছে না নাই ৰাম 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 একদম সঁচা কথা কৈছা একদম সঁচা কথা মোৰ মনৰ কথা কৈ দিছা তোমালোক এয়া কেৱল আপোনাৰে মনৰ কথা নে ছাৰ অসমবাসী ৰাইজৰ মনৰ কথা তাকে তাৰপিছত কোৱা অ ছাৰ আমি কোৱাৰ দৰে আপুনি ভবাৰ দৰে এইখন অসম হয় কোনোবাই হয়তো বেয়া পাব আমি কলে কিন্তু এয়াই সত্য ইয়াত শাক ভাত খোৱাৰ মিনি বলক চলে ভাই চাহাব এইখন অসম হয় ইয়াত মানুহে সুখত থাকিলে ফূৰ্তিৰ ষ্টেটাছ দুখত থাকিলে দুখৰ ষ্টেটাছ লগাই মুঠতে ষ্টেটাছ লগাইহে লগাই লগাবই লাগিব খালেও লগাব লাগিব শুনেও লগাব লাগিব কবালৈ গলেও লগাব লাগিব খতম লগাবই লাগিব খানা কি কব ভাই চাহাব ষ্টেটাছ লগাই লগাই অসমৰ ৰাইজ বিখ্যাত তাৰপিছত এগেইন ছাৰ আমি কোৱাৰ দৰে আপুনি ভবাৰ দৰে এইখন অসম হয় ইয়াত সকলো সম্ভৱ সৰুতে আমি যিসকল ল'ৰা ছোৱালীয়ে নিজৰ দেউতাকক পাপা বুলি মাতে সিহঁতক বহুত ধনী ঘৰৰ বুলি ভাবিছিলো আৰু যিসকল ল'ৰা ছোৱালীয়ে চশমা পিন্ধে সিহঁত বহুত চোকা বুলি ভাবিছিলো পঢ়া শুনা বুলি কবলৈ মন যায় এই চিন্তাটো এই ভাৱনাটো চবৰে একে আছিল না একজেক্টলি ছাৰ আৰুনো কিমান কম আমি এই সকলো হম আমি ভবাৰ দৰে আপুনি কোৱাৰ দৰে এইখন ভাই চাহাব অসম হয় ইয়াত সকলো সম্ভৱ অসমৰ মানুহৰ চুলিবিলাক সৰিলে এনেই পেলনি নাযায় সেই চুলিখিনি বিক্ৰী কৰিলে কাঁহী বাতি অৰ্থাৎ বাচন বৰ্তন পোৱা যায় হয় ছাৰ বন্ধুসকল আমি অসমীয়া হয় আমাৰ কালৈকো ভয় নাই কিন্তু ওপৰেদি হেলিকপ্টাৰ ভকে উৰি গলে অসমৰ মানুহে ভিতৰত সোমাই থাকিলেও বাহিৰলৈ ওলাই গৈ মূৰ দাঙি ওপৰলৈ হেলিকপ্টাৰখন চাই বুঢ়া হৈ গলো পাই এইটো স্বভাৱ কিন্তু এতিয়াও নগল কিয় যাব লাগেনো ছাৰ স্বভাৱটো আমি অসমীয়া হয় কাকো আমি খাতিৰ নকৰো হয় নাই গেছ আপুনিও আজিও ওপৰেদি হেলিকপ্টাৰ বা উৰাজাহাজ উৰি গলে চাই নে চাই যদি কমেণ্ট এটা কৰি দিবচোন কৰিব দিয়া কৰিব
গতিকে আজি সময় উকলিছে, আমি ইয়াতে সমাপ্ত কৰোঁ দিয়া।